সংবাদ মাধ্যমৰ লোক কিয় আছে আপনি লোক কি সংবাদ মাধ্যমৰ লোক কিয় আছে আপনি লোক কি এক নং ভেল্লাগাঁও পঞ্চায়তৰ সভানেত্ৰী আফিয়া বেগমৰ পৰিৱৰ্তে তেওঁৰ স্বামী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ফখৰুল ইছলামে অভিযোগ লৈ পেলাই কাম কাজ চলাই থাকে। আৰু ইতিমধ্যে বিভিন্নজনে এই সন্দৰ্ভত অভিযোগ কৰিছিলে আৰু ভিডিঅ' তেওঁৰ ইতিমধ্যে বিভিন্নজনে কৰি পেলাই আমাক দিছিলে। আনহাতে তেওঁৰ পত্নীৰ নামত তেওঁ দালালা চলাই আছে পঞ্চায়তখনত আৰু এই সন্দৰ্ভত ভুক্তভোগীসকলে আমাক জনাইছিলে। আৰু তেওঁ পঞ্চায়তৰ সভানেত্ৰীৰ আসনত বহি পেলাই তেওঁ কাম কাজ চলাই থাকে। তেওঁ কিন্তু নিজৰ চাকৰি এৰি পেলাই তেওঁ পঞ্চায়তত গৈ পেলাই কাম কাজ চলাই থাকে। আৰু এই সন্দৰ্ভত অভিযোগৰ ভিত্তিত আমি মোৰ কেমেৰা পাৰ্চন আৰু মোৰ লগৰ দুজন সতীৰ্থ সাংবাদিকে আজি কথাটো অৰিজিনেল সঁচা নে মিছা, তেওঁ চেয়াৰত বহে নে নবহে, তেওঁ কাৰ্যালয়ত নিজৰ কাম কাজ কৰে নে আফিয়া বেগমৰ সভানেত্ৰীৰ পঞ্চায়তৰ কাৰ্যালয়ত কাম কাজ কৰে, আমি চাবলৈ আজি গৈছিলোঁ। গৈ পেলাই দেখা পাওঁ তেওঁ তাত কাম কাজ চলাই আছে। চলাই থকাতে আমি সাংবাদিক হিচাপে তেওঁক প্ৰশ্ন কৰিছিলোঁ যে আপুনি আপোনাৰ কৰ্তব্যৰ পৰা এলাগী হৈ পেলাই আপুনি পঞ্চায়ত কাৰ্যালয়ত থকাৰ এই সময়ত অভিসময়ত আপুনি কি হিচাপত আছে, কিয় আছে? যেতিয়া প্ৰশ্ন কৰিছোঁ মই মোৰ লগতো ওলাই পেলাই মোবাইলটো ওলাই পেলাই আৰু কেমেৰাখিনি গোটেইখিনি কৰিছে পেলাই সোধাৰ লগে লগে তেওঁ কোনো কথা নাই বতৰা নাই, চেয়াৰৰ পৰা উঠি পেলাই আহি থাপটোপ কেৱল মাৰপিট কৰিছে। মাৰপিট কৰি পেলাই মোৰ আই কাৰ্ড ছিঙি পেলাইছে। মোৰ এই মোবাইলটো মোৰ যিটো মোবাইলত আমি কেমেৰা কৰিছিলোঁ কেমেৰাত মোক ভাঙি পেলাইছে মোবাইলটো। তাৰপিছত মাৰপিট কৰিছে, এইবিলাক মাৰিছে, মোৰ বেলেগৰ ইফালে তলত মাৰিছে, মুখত মাৰিছে, মূৰত মাৰিছে, চোলা কাপোৰ ছিঙি পেলাইছে। তাৰপিছত এইবিলাক মোৰ যিটো ডাঙৰ কেমেৰা কাঢ়িব বিচাৰিছিলে কিন্তু নোৱাৰিলে, এওঁলোকো মাৰিছে। তেতিয়া লগে লগে মোৰ শুভাকাংক্ষী অফিচাৰক ফোন কৰাৰ পাছত অফিচাৰ গৈ পেলাই আমাক উদ্ধাৰ কৰি তাৰ পৰা লৈ আহে।